हेलो हाय नमस्कार সকলোকে আৰু আপোনালোকক পুনৰ এবাৰ মোৰ অন্য ভিডিঅলৈ স্বাগতম জনাইছো আমি আগৰ ক্লাছত ডিসকাস কৰিছিলো আই মেকআপৰ থিওৰি ওপৰত কেনেকৈ আইব্ৰো বনাব লাগে কোনটো পাৰ্টক কি নাম বুলি কোৱা হয় হেতু আমি ডিসকাস কৰিছিলো আৰু আজি আমি ডিসকাস কৰিম সেই পাৰ্টটোৰ লগতে জড়িত থকা যেহেতু আমি আই শ্যাডোটো আই মেকআপৰ ভিতৰতে পৰে আই শ্যাডো এটা এপ্লাই কৰিব কাৰণে আমি কালাৰ থিওৰিটো বিষয়ে জানি ল'ব লাগিব আৰু আজি ডিসকাস কৰিম কালাৰ থিওৰিৰ ওপৰত আৰু তাৰ পাছত মই দুয়োটা বস্তু একেলগে মই আপোনালোকক প্ৰ্যাকটিক্যালি কৰি দেখাম তেতিয়াহলে বলক ভিডিঅটো আৰম্ভ আমি কালাৰ থিওৰিৰ বিষয়ে গম পালেহে আমি এটা মেকআপ ধুনিয়াকৈ ফুটাই তুলিব পাৰিম মেকআপ এটা ভাল লগা কৰিব পাৰিম কিয়নো আমি কালাৰ থিওৰিটো গম পালেহে কোনটো ড্ৰেছৰ লগত কেনেকুৱা ধৰণৰ জুৱেলাৰী কেনেকুৱা ধৰণৰ মানে কোনটো কালাৰ আই শ্যাডো আমি এপ্লাই কৰিব লাগিব হেতু তাৰ পৰাহে গম পাম আৰু কালাৰ থিওৰিৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমি আমাৰ স্কিনৰ মানে কাৰেকশনটো কৰো আমি যেতিয়া ডাৰ্ক সাৰ্কেল থাকে তেতিয়া আমি অৰেঞ্জ কালাৰ কাৰেক্টৰ ইউজ কৰো আৰু যদি আমাৰ পিম্পলস থাকে তেতিয়া হলে আমি ৰেড কালাৰ কাৰেক্টৰ ইউজ কৰো হেতু মানে আমাৰ ৰেড কালাৰ পিম্পল যদি উলাই মানে ৰেড কালাৰটো গ্ৰীণ কালাৰটোৱে ঢাক খুৱাই দিয়ে হেতু কাৰণে আমি ৰেড কালাৰত গ্ৰীণ কালাৰটো এপ্লাই কৰো ঠিক তেনেদৰে আমি বাকিখিনিও কালাৰ থিওৰিটো গম পালেহে আমি ধুনিয়াকৈ বাকিখিনি গম পাব পাৰিম কালাৰ হুইলৰ প্ৰত্যেকটো কালাৰ এটা এটা নিৰ্দিষ্ট স্থানতে থাকে আমি হেতু বেলেগ বেলেগ কৰিব নোৱাৰো এই মনগল আমি ৰেড এই মনগল ব্লু এই গ্ৰীণ এনেকৈ ভৰাই দিব নোৱাৰো যেনেদৰে হে সাৰ্কেলটোত থাকে হুইলটোত থাকে তেনেদৰে আমি সদায় প্ৰেছ কৰিব লাগে আৰু হেতু কেতিয়াও চেঞ্জ নহয় এতিয়া কালাৰ হুইলৰ ওপৰত পঢ়াৰ আগতে আমি প্ৰথমতে গম পাব লাগিব যে প্ৰাইমেৰী কালাৰ আমাৰ কেটা আমাৰ প্ৰাইমেৰী কালাৰ থাকে তিনটা ৰেড ব্লু yellow এই তিনটা হল আমাৰ প্ৰাইমেৰী কালাৰ এতিয়া এই কিটা কালাৰ যদি আমাৰ ওচৰত থাকে আমি যিকোনো কালাৰ বনাই ল'ব পাৰো এতিয়া এই কিটা মিক্স কৰি পেলাই যি কিটা কালাৰ হ'ব হেকিটা হ'ব আমাৰ সেকেন্ডাৰী কালাৰ এটা দেখাইছো ৰেড আৰু ব্লু মিক্স কৰিলে হ'ব পাৰ্পল নহবা ভায়োলেট তাৰ পাছত ব্লু আৰু yellow মিক্স কৰিলে হ'ব গ্ৰীণ ৰেড আৰু yellow মিক্স কৰিলে হ'ব অৰেঞ্জ এতিয়া এই কিটা কালাৰ যোন কিটা আমি মিক্স কৰি পেলাই পালো হেকিটা কালাৰ হ'ব সেকেন্ডাৰী কালাৰ এতিয়া আমাৰ ওচৰত যদি এই তিনটা কালাৰ থাকে তেতিয়া হলে আমি এই কেটা কালাৰ বনাব পাৰিম মানে ইয়াত টোটাল হৈ গল এতিয়া 6টা কালাৰ আৰু এই 6টা কালাৰ যদি আমাৰ ওচৰত থাকে তেতিয়া হলে আমি ইটো হিটোৰ লগত মিক্স কৰি আমি আৰু 6টা কালাৰ বনাব পাৰো তেতিয়া হলে আমাৰ কালাৰ হৈ গল টোটাল 12টা কালাৰ সেই 12টা কালাৰক যোনকিটা বনিব ইয়াৰ পাছৰ কালাৰ কিটা হেকিটাক আমি টাৰ্চাৰী কালাৰ বুলি কওঁ এই 12টা কালাৰ একেলগে এটা হুইলত থাকিলে আমি তাক কালাৰ হুইল বুলি কওঁ সেই কালাৰ হুইলত থকা 12টা কালাৰ আমি দুটা পাৰ্টত ভাগ কৰি লওঁ যেতিয়া ৰেড আৰু গ্ৰীনটো আমি কালাৰ হুইলটো যিকোনো কালাৰ হুইল দেখিলে আমি গম পাম যে ৰেড আৰু গ্ৰীন কালাৰটো সদায় অপজিটত থাকে মানে ইটো হিটোৰ সদায় সন্মুখী থাকে সেই কাৰণে আমি ৰেড আৰু গ্ৰীনত পৰা দুভাগ কৰি পেলাই আমি দুটা পাৰ্টত ভাগ কৰি লম এটা হ'ব ৱাৰ্ম কালাৰ আৰু বাকিখিনি হ'ব কুল কালাৰ এতিয়া আমি চাম যে ৱাৰ্ম কালাৰ ৰেড অৰেঞ্জ তেনেকুৱা ধৰণৰ ৱাৰ্ম কালাৰ বিলাক যদি ড্ৰেছ এটা পিন্ধো তেতিয়া হলে আমি ৱাৰ্ম কালাৰ আই শ্যাডো বা লিপষ্টিক বা জুৱেলাৰী আমি পিন্ধিম তেতিয়া মানে ধুনিয়াকৈ মেকআপটো ফুটি উঠিব আৰু যদি আমি কুল কালাৰৰ ড্ৰেছ পিন্ধো লগত মিলাই জুৱেলাৰী লিপষ্টিক আই শ্যাডো আমি কুল কালাৰে কৰিম আমি ৱাৰ্ম কালাৰৰ এটা নেচাৰেল কালাৰ হিচাপে আমি অৰেঞ্জ কালাৰটো ধৰি লওঁ মানে আমি ৱাৰ্ম কালাৰৰ যোনকিটা কালাৰ থাকিব সেইকিটা যদি আমি ড্ৰেছ পিন্ধো তেতিয়া হলে আমি অৰেঞ্জ কালাৰটো ধৰি লোৱা হয় যে ধুনিয়াকৈ গোটেইকিটাৰ লগত মিলি যাব আৰু যদি কুল কালাৰ আমি ড্ৰেছ পিন্ধো বা তেনেকুৱা ধৰণৰ মেকআপ এটা কৰিব বিচাৰো তেতিয়া হলে আমি তাৰ নেচাৰেল কালাৰটো আমি পিংক কালাৰ হিচাপে ধৰি লওঁ আমি এতিয়া ৱাৰ্ম কালাৰ আৰু কুল কালাৰ আমি গম পাইছো নিশ্চয় আৰু এতিয়া আমি চাম যে সেই কালাৰ কিটাৰ ভিতৰতে সেই 12টা কালাৰৰ ভিতৰতে ইটো হিটোৰ কম্বিনেশ্যন হয় এটো কালাৰ লগত এটো কালাৰ আমি কম্বিনেশ্যন কৰি পেলাই পিন্ধো কম্বিনেশ্যন কালাৰৰ ভিতৰত প্ৰথমতে আহিব কমপ্লিমেন্টাৰী কালাৰ হুইলৰ অপজিটত থকা কালাৰ কেইটা হৈছে তাৰ কমপ্লিমেন্টাৰী কালাৰ ফৰ এক্সাম্পল ৰেডৰ অপজিটত থাকে গ্ৰীণ কালাৰ ৰেড হৈছে গ্ৰীণ কালাৰৰ কমপ্লিমেন্টাৰী কালাৰ আৰু ইয়েলোৰ অপজিটত থাকে পাৰ্পল কালাৰ ইয়েলো কমপ্লিমেন্টাৰী কালাৰ পাৰ্পল তাৰ পাছত আহিব ব্লুৰ অপজিটত থাকিব অৰেঞ্জ কালাৰ ব্লু হৈছে অৰেঞ্জৰ কমপ্লিমেন্টাৰী কালাৰ আমি এই কমপ্লিমেন্টাৰী কালাৰ কিটা ইটোৰ হিটোৰ লগত মিলাই পেলাই আমি এটা মেকআপ লুক কৰিব পাৰো ফৰ এক্সাম্পল আমি যদি ৰেড কালাৰ ড্ৰেছ এজো পিন্ধিছো তেতিয়া হলে আমি গ্ৰীণ কালাৰৰ জুৱেলাৰী হক বা আই মেকআপ হক কৰিব পাৰো কমপ্লিমেন্টাৰী কালাৰটো যদি আমি যেতিয়া কম্বিনেশ্যন কৰো তেতিয়া এটা বোল্ড লুক ক্ৰিয়েট হয় সেকেন্ড কম্বিনেশ্যন কালাৰ্ছবোৰ হৈছে এনালগাছ কালাৰ্ছ যিবোৰ ইটো হিটোৰ ওচৰৰ পাজৰে থাকে সেইকেইটা আমি মিলাই পেলাই এটা লুক ক্ৰিয়েট কৰিব পাৰো আৰু এই এনালগাছ কালাৰবোৰে এটা লাইট মেকআপ লুক দিয়ে ফৰ এক্সাম্পল আমি যদি ইয়েলো কালাৰ ড্ৰেছ এজোৰ পিন্ধিছো তেতিয়া হলে আমি গ্ৰীণ কালাৰ যদি জুৱেলাৰী পিন্ধো তেতিয়া হলে আমাৰ লুকটো লাইটে লাগিব মানে বেছি বোল্ড হৈ নাযায় বেছি হেভি হৈ নাযায় এতিয়া হো থাৰ্ড কম্বিনেশ্যন কালাৰবোৰলৈ থাৰ্ড কম্বিনেশ্যন কালাৰত হ'ব মনোক্ৰমেটিক কালাৰ্ছ যিবোৰ এটা সিংগল কালাৰেদি কৰা হয় এটা লুক মনো মানে হৈছে ওৱান আৰু ক্ৰোমা মানে হৈছে সিংগল মানে আমি যেতিয়া এটা কালাৰৰে বেলেগ বেলেগ শেড এপ্লাই কৰি যদি এটা মেকআপ লুক কৰো তেতিয়া হেতু হ'ব মনোক্ৰমেটিক মেকআপ লুক
আৰু বহুতো কালাৰ কম্বিনেশ্যন কৰিব পৰা যায় মেইনলি আমাক এতিয়া এইকেইটাই দৰকাৰ হ'ব সেইটো কাৰণে মই আপোনালোকক এইকেইটাই যিমান দূৰ পাৰোঁ বুজাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে ভিডিঅ'টো বাৰে বাৰে চাব যদি বুজি নাপায় তেতিয়া মানে চাই থাকিলে অন্তত মানে প্ৰথম একবাৰতে ধৰিব নোৱাৰিব পাৰে দুবাৰ তিনিবাৰ চাব তেতিয়া বুজি পাব এতিয়া আমি কালাৰ হুইলত থকা অকল যে 12টা কালাৰে ইউজ কৰিম সেইটো নহয় আমি এতিয়া যোনটো এতিয়া আমি কালাৰ হুইলত আছে আমি অকল সেইকেইটা কালাৰটো ইউজ নকৰোঁ আমি বিভিন্ন ধৰণৰ বেলেগ বেলেগ কালাৰ ইউজ কৰিব পাৰোঁ এতিয়া সেই 12টা কালাৰ কেনেকৈ বনিছে আমি এটা ডিষ্টিংকে এইটোৰ লগত এইটো মিক্স কৰিছোঁ কাৰণে সেইটো বনিছে আমি যদি তাৰ অকণমান লাইট ছেড বা ডাৰ্ক ছেড ইটো সিটোৰ লগত মিক্স কৰিলে আমি সেই এইটো কালাৰ নাপাব পাৰোঁ আৰু বেলেগ এটা কালাৰ পাম তেনেকৈ বহুত কালাৰ বেলেগ বেলেগ ধৰণৰ কালাৰ ছেড ওলাব আৰু আমি সেইটোকে 3 টোন ছেড বুলি কওঁ এতিয়া মই আপোনালোকক লাষ্টলি আজি ক্লাছত সেইটো দেখাম যে 3 টোন ছেড মানে আমি কোনটো কোনটো কওঁ যদি আমি এটা কালাৰৰ লগত হোৱাইট কালাৰটো এড কৰি দিওঁ তেতিয়াহ'লে সেই কালাৰটো যোনটো মেইন কালাৰ হ'ব তাতকৈ অকণমান লাইট হ'ব তেতিয়া সেইটোক আমি টিণ্ট কালাৰ বুলি ক'ম আৰু যদি আমি মানে এটা পিয়'ৰ যোনটো আমি কালাৰ এটা লৈছোঁ সেই কালাৰটোৰ লগত যদি আমি ব্লেক কালাৰটো ইউজ কৰি দিওঁ তেতিয়াহ'লে সেইটো অকণমান ডাৰ্ক হৈ যাব সেইটোক আমি ছেড বুলি ক'ম যোনটো বেছি ডাঠ হৈ যাব আৰু এটা পিয়'ৰ কালাৰৰ লগত যদি আমি গ্ৰে কালাৰটো মিক্স কৰি দিওঁ তেতিয়াহ'লে যোনটো কালাৰ পাম সেইটো অকণমান বেলেগ ধৰণৰ হ'ব কালাৰটো সেইটোক আমি টোন কালাৰ বুলি ক'ম আৰু এনেধৰণে আমি কালাৰবোৰ মিক্স কৰি থাকিলে আমি বেলেগ বেলেগ কালাৰ পাম আৰু হেতুকে আমি 3 টোন ছেট বুলি কওঁ আৰু এই 3 টোন ছেটটো একেলগে ইউজ কৰিলে আমি এটা মনোক্ৰমেটিক লুক পাওঁ মই এইকেইটা প্ৰেক্টিকেলি কৰি দেখাম এইটো আৰু ইয়াৰ আগৰ ক্লাছত যোনটো আমি আই মেকআপৰ ওপৰত থিয়ৰিটো পঢ়িছিলোঁ সেই দুটা মই একেলগে এটা ক্লাছত দেখাম ইয়াৰ নেক্সট ক্লাছত আৰু আশা কৰোঁ আজি আপোনালোকে এই কালাৰ থিয়ৰিটো বুজিবলৈ অকণমান চেষ্টা কৰিব মানে পটককৈ দেখোঁতে অকণমান পাজল টাইপ হয় কিন্তু ভালকৈ বুজি ল'লে মানে একদম ইজি হয় কিন্তু অকণমান মনত ৰাখিবলগীয়া কথাই বাৰু ইটো সিটোৰ অপজিটত থাকে ইটো মিক্স কৰিলে এইটো কালাৰ হয় মানে সেইটো কাৰণে নিজে মানে কালাৰটো লৈ পেলাই এক্সপেৰিমেণ্ট কৰি পেলাই ইটো সিটোৰ লগত মিক্স কৰি বনাই চালে মনত ধুনীয়াকৈ থাকিব আজি আমি এই ক্লাছটোত যিমানখিনি কালাৰ হুইলৰ ওপৰত ডিছকাছ কৰিলোঁ আশা কৰোঁ আপোনালোকে চেষ্টা কৰি চাব অকণমান হ'লেও বুজি পাব মোৰ মতে আৰু যদি আপোনালোকৰ অকণমান হ'লেও সুবিধা হয় মই বুজাব যদি আপোনালোকক পাৰিছোঁ তেতিয়াহ'লে মোক কমেণ্টত জনাব আৰু যদি আপোনালোকে বুজিও পোৱা নাই তেতিয়াহ'লে ভিডিঅ'টো আৰু অকণমান ভালদৰে চাব এবাৰতে নহ'ব পাৰে তেতিয়াহ'লে আপোনালোকে বুজি পাব আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ নেক্সট ভিডিঅ'ত মই প্ৰেক্টিকেলি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে আজিলৈ বাই আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকৰ অকণমান হ'লেও যদি হেল্প হৈছে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাই